একদম পুৰা ব্ৰহ্ম থাকে। গতিকে ব্ৰহ্ম থাকিলে এই শব্দ ব্ৰহ্ম যদি ব্যাপক হৈ থাকে, সেইটো কাৰণে সাৱধান হ'ব লাগে। এই তন্ত্ৰৰ দ্বাৰা, তন্ত্ৰ মানে তাৰ, আৰু তাৰ মানে যোগাযোগ কেন্দ্ৰ, তাৰো অৰ্থ যোগাযোগ কৰে। তাত দিলে যি আমেৰিকাত জ্ঞান নাথাকে। আৰু আজিকালি তন্ত্ৰ তাৰো খুব নকলেও আমাৰ হৈছে, আজিকালি বাহিৰৰ লগতে যায়। এটা আমাৰ যিবিলাক হেৰি কৰে মোবাইল, সেইটো বাহিৰৰ লগতো গুচি যায়। তেনেহলে এইবিলাক আজিকালি যন্ত্ৰ আছে এনেকুৱা যে তই এটা কথা কলি তাৰপিছত আমেৰিকা শুনছি, ক'ৰবাত শুনছি। তেনে ইমান মূল্যৱান বাক্য কিয় তেনেকে নষ্ট কৰা? এই বাক্যৰ মূল্যটো আমাৰ বুজি আৰু জানবালা কথা এটি। আৰু বিজ্ঞানটো আমাৰ প্ৰাসংগিক বস্তু। বিজ্ঞানৰ চূড়ান্ত নাই, চূড়ান্ত আছে যে বিজ্ঞানৰ এটি শেষ সীমা, এটি সীমা, কিন্তু ঈশ্বৰৰ সীমা নাই। ঈশ্বৰৰ ব্যাপক, ব্ৰহ্মটো একদম ব্যাপক। তেওঁ নহয় জনা কতো নাই। কিয় নহয় জনা নাই বুলি কৈছো? একদম পীৰ আছে যে পীৰজনৰ মানে হেৰিৰ সময় আহে, মৃত্যুৰ সময় আহে। মৃত্যুৰ সময় আহাতে ঈশ্বৰে খেদি দিলাম যে তোক পীৰক লৈ আনবা আহিল। যেতিয়া ভকতজনক নিবা আহিল, ভকতজনক নিবা আহাতে তেতিয়া ভকতজনে ক'লে যে কৈ কৈছা তোমাৰ পাৰিষদ কেইটা আহিল যে তুমি যাব লাগিব, তোমাৰ অৰ্ডাৰ দেখা যায় তাৰ অৰ্ডাৰ কৈছে। এইটোতো হ'ব নোৱাৰে, মই কিয় যাম? মই ল'ৰা এটা বিয়া দিবা আছে, ছোৱালী এটা বিয়া দিবা আছে, মই যাব নোৱাৰিম। ল'ৰা ছোৱালী হেৰি গুচি গ'ল। দাই ঈশ্বৰক ক'লা প্ৰভু নহ'ল, আপোনাৰ ভকতটো বৰ সাংঘাতিক কাৰা হওঁ, তাৰ বোলে বিয়াটো আৰু কিতাপ বিয়া দিবা আছে। হয় দাদা এইবাৰ যে তুমি কলি যে তাৰ পুখুৰী, যিটো পুখুৰী আছে তাৰ লাঠি দিলে যে একো মাৰিব হবে পুখুৰীৰ পানী, সেনেকে কৈ গুচি আহ। ফিৰবাৰ যাওঁতে হুলস্থুল কৰিছে, বুঢ়াটি বিৰাট হুলস্থুল কৰিছে। হয় বোলে আৰু আইতাটো ইমান হাৰ্দি খাইছো তথাপি আহা তুমি। তেতিয়া কৈছে নহয় প্ৰভু আমি সেইটো নাহানে প্ৰভুৰ এটা খবৰ দিবা আহিছো কি যে তোমাৰ লাঠি দিলে দি এই পানী তাতে কোব মাৰি দিবা কৈছে, তোমাৰ পুখুৰীৰ পানী। তেতিয়া তেনেকে কৈছে হ'ব হ'ব দে যাক কোন সোনকাল গেলি ভাল নহ'লে লৈ যাব, তাক সোনকাল যাবা দি দিলা। দিয়া নাই তাহোঁ তেওঁলোক প্ৰভু কৈ আছো। ই ভাবলাক কি ভকতজনে যে এটা কাম কৰো, প্ৰভুৰে নিজে এটা কোবে মানুহবিলাকে কোব মাৰি দিলা। কোব মাৰি দিয়াৰ লগে লগে এটা মাটিৰ ভিতা অলপ মস্ত, মাটিৰ ভিতৰত এই ইমান অপাৰ পানী ক'ত এটা মাটিৰ ভিতৰত ভাঙি দিম, মাটিৰ ভিতৰটো ভাঙি দিলাম। ভাঙি দিয়াৰ কাৰণে শিল অলপ, শিলটো দাঙিলে ধৰি নাছো আমি তলত চলাক থৈ শিল ইমান পানীৰ তলত মানুহ ভৰ্তি হৈ গ'ল। তাৰপিছত কি কৰিলা, শিলটোত কোব মাতে দুইফালে মাতে শিলৰ মাজত এটা ফুল এজোপা, তাতে এটা ভমৰাই মুখ হৈ আছে। জানছা এই অবিশ্বাসৰ কথা নাই, সত্য কথা। ঈশ্বৰ ভগৱন্ত পুৰুষ নহয় জানা নাই, লগতে আছে। যেতিয়া ভমৰা অলপ তেতিয়া মানে মানুহবিলাকে আচৰিত হ'ল কি এই পানী সমুদ্ৰ আৰু এই পানীৰ তলত মাটিৰ ভিতৰত তাৰে ওপৰত শিল আৰু শিলৰ মাজত ফুল আৰু ভমৰা। বুজি পাইছো সেইটো অলপ ভগতজন বুজি পাইছো। তাৰ মানে ঈশ্বৰ যে চবতে থাকে ঠিক। মোৰো ল'ৰা ছোৱালীত ঈশ্বৰ আছে, ঈশ্বৰে কৰিব ব্যৱস্থা, বিয়া বিহুৰ ব্যৱস্থা। মই কৰিলো তাকে স্বাৰ্থ, মোৰতো এটি ঘোৰ অপৰাধ হ'ল, এইটোতো বিৰাট কথা হ'ল। মই কি কৰো মই, আৰু মই যাব লাগিলে তাতো হলেও মোৰ মায়া আছে এনে বুলি ভাবি তেওঁ পলাল সেই ৰাজ্যৰ পৰা। সেই ৰাজ্যৰ পলে যাওঁতে একসাথে দেখলা যে বগা কাপোৰ লৈ মাত্ৰ এটা মানুহ বেয়া আছে। ক'লে যে বগা কাপোৰ কওক না, তাতে বোলে এই অমুক আহিব, সেই পীৰগাঁও আহিব, তোক ক'ব দিবা লাগিব। মই বিহু কোৱা নাই আৰু দাউৰি আছে। দাউৰি যাওঁতে পাছত হেৰি কৰলা, দেখে যে বাঁহ খেদলা মাৰি আহিছে। এই বাঁহ কওক না, এই বাঁহ এনেকুৱা এই তাৰ কথাই ক'লা। খানিমান যায় যে এটা খাল খান্দি আছে, একদম কবৰ খানা এটা খান্দি আছে, তাতে খেৰবিলাক ভাগৰ লাগি বহি থাকে। মানুহবিলাক আহি আহাতে তেতিয়া সুধিলাক মানুহবিলাকক যে এতিয়া কি কৰবা, বোলে অমুক পীৰক এটি মানে হেৰি দিম, কবৰ দিম, তেওঁ আহি আছে। সেনেকে কওঁতে তেওঁ মৰিল, তাতে মৰিল, মৰাতে তাতে কবৰ দিলা। সেইকাৰণে আমাৰ এটা সৰু কথাত কয় যে নিত্যটো ভাতে বাতে কৈ সদায় চিন্তি হৰিৰ হে ৰাম ঘাটে বাটে কৈত মিলই মৰণ, সদায় চিন্তি হৰিৰ
এতিয়া ঘাটতে মৰে না বাছতে মৰে না প্লেনতে মৰে না গাড়ীতে মৰে না ঘৰৰ ভিতৰতে গাঁঠি খাই মৰে না ভাত খাই থাকাতে মৰে কোনো নহয় ঈশ্বৰৰ ইমান লীলা ঈশ্বৰৰ ইমান খেলা নিজে ভিতৰত থাকি এই বিল্ডিংটোৰ ওপৰত খেলা কৰি আছে এনেকে যেনে 7 তলা বিল্ডিং আমাৰ ইয়াতে 7 তলাই 14 তলা এইটো আমাৰ এই ঘৰৰ এই বেহাৰ বিল্ডিংটো 14 তলা আছে এই 14 তলাতে যোনটো তলত সেই তলাতে আছে এটা বুলি কোনো ফাঁকি দিব নোৱাৰা কোনো বুদ্ধি কৰিব নোৱাৰা একো কৰিব নোৱাৰা মনে মনে সপ্তাহ আয়ন এতিয়া লোনো খৰচে ললে আমি যাব পাৰিমতো পাৰে কিন্তু 14 তলা 14টাই আছে গতিকে চবতে ব্যাপক ব্ৰহ্ম থাকে আৰু হৃদয়তো আছে পূৰ্ণানন্দটো আছে ভৰি গতিকে কাই কথা থাকিব পাৰে ভাল পালে সেইকাৰণে আমাৰ এটা কামটোত কৈ যে চৰণে জানে মৰণত ঠাই জৰে মৰণ পথে যায় যে ভৰিটো খাই জানে মৰণত ঠাই তৎক্ষণাত মনটো বেয়া মনটো ধাৰিত বাঢ়ি দেখি দেউলী গাল এশতে তিয়াতে খুঁজি দিলা মনে এই চৰণে জানা মানুহটো নাজানা ভৰি খাই দিয়া না মনটো লৈ গেলা আৰু মনৰ গতিটো ইমান প্ৰখৰ ই বহুত যোজন যাব পাৰে মনৰ গতি ইমান প্ৰবল মন আৰু এই মনৰ উৎপত্তিটো নাই ইমান শক্তিশালী উৎপত্তি সদায় মনৰ গুৰুত্ব হল সংকল্প বিকল্প সংকল্প আৰু বিকল্পৰ কাৰণে মনৰ সৃষ্টি আৰু সেই মনটো অতি প্ৰভাৱ আৰু সেই মনে যেতিয়া বুদ্ধিৰ লগ লাগে বুদ্ধিৰে মন লগ লাগি তাৰ নাম চিত্ত হয় তেতিয়া চিত্তটো স্থিৰ হয় তেতিয়া শাস্তি হয় সেইকাৰণে আমাৰ অলপ কৈছো মই কৈ থাকিলে বহুত দেৰি হ'ব দেই অলপ তেনেকুৱা নহয় নহয় বুলি আহিছো আচলতে মই ভাবিছো অলপ কৈ আৰু নহ'ব আৰু এইবিলাকো শুনি আচলতে আগতে নহ'ব জানো গতিকে এই মনত